Welcome to my YouTube channel Dhrupas Vlog. তো মই আজি এগৰাকী মানুহৰ ওচৰলৈ যাম। তেওঁ মানে কি কৈছে ঘৰতে মাস্কবোৰ বনাই বেচিছে। তো মই তেওঁৰ ওচৰলৈ যাম এতিয়া বলক আমি গৈ আছো। বাইকখন চাবিটো লৈ লৈছো বলক। বলক মই লগৰজনৰ সৈতে গৈ আছো। বলক। পাই গ'লোহি অলপ কাষ্টমাৰ আহিছে কাৰণে আমি মোৰ অকণ ৰখি লৈছোঁ তেওঁ বলক অলপ ৰখি থাকক কথা পাতিব বিচাৰিম আহক অলপ মেচিনটো মই দেখুৱাই দিছোঁ এইটো আপুনিও চিলাই নেকি অঁ এয়া মোক চিলাই তো আপোনাক এয়া আপুনি যে চিলাই আপোনাক কোনোবাই প্ৰথমতে কৈছিল নে আপুনি নিজে মনৰ নাই মই নিজে ভাবিছোঁ যে এইটো সময়তো বহুতে মাস্কটো নাটনি হৈ গৈছে আৰু বিশেষকৈ এইটো বহুত দৰকাৰ নিজৰ ছেভৰ কাৰণে সকলো ছেভৰ কাৰণে গতিকে সেইকাৰণে মই ভাবিছোঁ আৰু এইটো সময়ততো চিটুৱেশ্যন সকলোৱে বহুতে বেয়া মাস্কটো পাব নাই এতিয়া মাস্কটো পাবলৈও নাই আৰু নিজৰো চিটুৱেশ্যন বহুত বেয়া হৈ গৈছে এতিয়া লকডাউন হৈ তাৰপিছত মই ভাবিলোঁ কি যদি মই মাস্ক বনাওঁ তেতিয়াহ'লে ৰাইজেও সুবিধা হ'ব আৰু ময়ো নিজৰ প্ৰব্লেমবোৰ কিবা অকণ ছল্ভ কৰিব পাৰিম আৰু মই এইটো দ্বাৰা নিজৰ বহুতখিনি অকণ পাৰিছোঁ 30% হ'লেও মই ছল্ভ কৰিছোঁ আৰু আপোনালোকে ভয় নাখাব মানে কি বহুত কম দামত বেচা হয় ইয়াত আপোনালোকে যদি লাগে মোক কণ্টেক্ট কৰিব পাৰে মোলৈ মেছেজ কৰিব তো আপোনালোকে যদি লাগে ল'ব পাৰে মাত্ৰ 30 টকা এখনত ন 30 টকা ন গামোচা ফুলৰ 40 টকা এনেকুৱা গামোচা ফুল মানে এনেকুৱা মানুহজনে যোনজনে পিন্ধি আছে দেখুৱাইছোঁ এইখনত 40 টকা যদি এনেকুৱা লয় 30 টকা আৰু বেলেগো আছে আপোনালোকে কিনিব পাৰে এনেকুৱা আছে চাওক এইখন কিমান দাম বাৰু এইখন এয়া তোমাৰ এয়া 30 টকা এয়া 30 টকা 30 টকা ন এইবোৰ 30 টকা এয়া 30 টকীয়া আৰু এইটো এনেকুৱা এইবোৰ কেনেকুৱা এয়া 30 টকীয়া চাব পাৰে তো ভাল লাগিল কাৰণে ময়ো এখন লৈ ল'লোঁ এনেকুৱা ময়ো লৈ লৈছোঁ এখন মই মেচিনটো অলপ দেখুৱাই দিছোঁ এইটোতে বনাই এইটো মেচিন আৰু কোনটো আৰু এইটো এটা মেচিন এইটো ইলেক্ট্ৰনিকেল নে এইটো ইলেক্ট্ৰনিক আৰু এইটো মানে কি জেনেৰেল যি বনাই ল'ব পাৰে তো বনাই ল'ব যদি পাৰে বনাই ল'ব যদি নোৱাৰে আপুনি যদি এই পানীখাটি জেগা ওচৰত আপুনি মোৰ লগত কণ্টেক্ট কৰি ল'ব পাৰে তো ষ্টেট বেংকৰ ওচৰতে মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম মোৰ লিংকটো তো আহক কিনক আৰু নিজকে বচাওক তো মানে কি এতিয়া সাৱধানে মেইন আমাৰ সাৱধান থাকিলেহে আমি বাচি থাকিম মানে কি দেশৰ বহুত পৰিস্থিতি বেয়া হৈ গৈছে তো বলক আমি আৰু কিবা কিবি দেখুৱাওঁ আপুনি অকল মাস্কে বেচিছে নে আগতে কিবা কিবি এনেই বেলেগ মোৰ বুটিকে হয় মই লেডিছৰ সকলো আইটেমে কাপোৰ চাপোৰ আছে বাৰু মই ব্লাউজ পৰা লেডিছৰ সকলো বস্তুৱেই মই চিলাওঁ এইবোৰ বস্তু বিক্ৰী কৰে তেওঁ বাৰু আপুনি দেখিছে তো এনেকুৱা মানুহক মানে কি অকল পুলিচ প্ৰশাসন সকলোকে চেলুট দিব লাগে আৰু এনেকুৱা মানুহকো বহুত চেলুট দিব লাগে কিয়নো তেওঁলোকে নিজে ঘৰতে চেষ্টা কৰি বনাইছে যেনেকৈ এনেকুৱা কাম কৰি আছে তো তেওঁলোকেও বহুত কষ্ট আছে আৰু যিসকল আশাকৰ্মী বা বহুত গৰম লাগিছে ৰখিব যিসকল আশাকৰ্মী বা ডক্তৰ তেওঁলোকেও বহুত কষ্ট কৰিছে আমাৰ কাৰণে তো আৰু কিছুমান লোক আছে তেওঁলোকেও মানে কি এনেকুৱা ধৰণৰ মাস্ক বনাই আমাৰ কাৰণে দি আছে তো তেওঁলোককো এটা চেলুট দিব লাগে তো বলক মই ৰাস্তাটো পাৰ হৈ লওঁ
মই ঘৰ আহি সোমাইছোহি মাত্ৰ মানে কি যিসকল পুলিচ তেওঁলোকে দিনে ৰাতিয়ে কষ্ট কৰি তেওঁলোকৰ ডিউটি কৰি আছে আৰু যিসকল ডক্তৰ আশাকৰ্মী আৰু নাৰ্ছসকলেও যেনেকৈ কষ্ট কৰিছে সেইদৰে আৰু কিছুমান মানে কি পাব্লিকেও মানে কি কৈছে যিসকলে ঘৰত সোমাই নিজকে আবদ্ধ কৰি ৰাখিছে তেওঁলোককো মই এটা চেলুট দিছোঁ আৰু যোনসকলে মানে মানুহৰ ব্যৱহাৰ কৰিবলৈ মাস্ক ইত্যাদি এনেকুৱা কিবা কিবি বনাইছে তেওঁলোককো মোৰ ফালৰ পৰা চেলুট দিছোঁ তো মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব এটা কমেণ্ট কৰিব আৰু যদি আপুনি মোৰ চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম